Hello my dear students, আজিৰ ভিডিঅ'ত ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ ভূগোলৰ পাৰ্টৰ MCQ সিৰিজৰ চেপ্টাৰ 4ৰ পৃথিৱীৰ প্ৰধান মণ্ডলসমূহৰ পাৰ্ট 2ৰ কুৱেশ্যন এনচাৰসমূহ তোমালোকলৈ আগবঢ়ালো। এই চেপ্টাৰ 4ৰ পাৰ্ট 1 ভিডিঅ'টো যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, চাব পাৰিবা। আৰু আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল এখন দেশৰ নামেৰে নামাকৰণ কৰা একমাত্ৰ মহাসাগৰখনৰ নাম কি? ভাৰত মহাসাগৰ, যাক দেশৰ নামেৰে নামাকৰণ কৰা হৈছে আৰু যাৰ আকৃতি ত্ৰিভুজাকাৰ। কোনখন মহাসাগৰৰ আকৃতি ইংৰাজী এছ আখৰৰ দৰে? আটলান্টিক মহাসাগৰৰ আকৃতি ইংৰাজী এছ আখৰৰ দৰে। আটলান্টিক মহাসাগৰক কোনে প্ৰশান্ত মহাসাগৰৰ লগত সংলগ্ন কৰিছে? বেৰিং প্ৰণালীয়ে প্ৰশান্ত মহাসাগৰৰ লগত সংলগ্ন কৰিছে। নেক্সট, পৃথিৱীৰ উপৰিভাগৰ পৰা বায়ুমণ্ডল কিমান কিলোমিটাৰ উচ্চতা পৰ্যন্ত প্ৰসাৰিত হৈ আছে? 1600 কিলোমিটাৰ পৰ্যন্ত প্ৰসাৰিত হৈ আছে। থাৰ্মোস্ফেয়াৰৰ তলৰ অংশ আৰু ওপৰৰ অংশৰ নাম কি? থাৰ্মোস্ফেয়াৰৰ তলৰ অংশৰ নাম হৈছে আয়নস্ফেয়াৰ আৰু ওপৰৰ অংশৰ নাম হৈছে এক্সোস্ফেয়াৰ। বায়ুমণ্ডলৰ কোনটো গেছ উদ্ভিদে খাদ্য প্ৰস্তুতকৰণৰ বাবে গ্ৰহণ কৰে? বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড গেছ খাদ্য প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰে। বায়ুমণ্ডলৰ কোনটো স্তৰত মেঘ, বৰষুণ আৰু বতাহৰ সৃষ্টি হয়? বায়ুমণ্ডলৰ ট্ৰপোস্ফিয়াৰত মেঘ, বৰষুণ আৰু বতাহৰ সৃষ্টি হয়। দুটা প্ৰাকৃতিক দুৰ্যোগৰ নাম লিখা, বানপানী আৰু ভূমিকম্প। জীৱমণ্ডলৰ দুটা ভাগ কি কি? জীৱমণ্ডলৰ ভাগ হৈছে উদ্ভিদ জগত আৰু প্ৰাণী জগত। গোলকীয় উষ্ণতা বৰ্ধন বুলিলে কি বুজা? কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধিৰ ফলত ধৰাপৃষ্ঠত তাপ বৃদ্ধি হোৱাকে গোলকীয় উষ্ণতা বৃদ্ধি বোলা হয়। মই ভাবো তোমালোকে আজিৰ ভিডিঅ'টোৰ কুৱেশ্যন এনচাৰসমূহ বুজি পালা। আগলৈও তোমালোকে এই চেনেলতেই পিছৰ চেপ্টাৰসমূহৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ পাবলৈ সক্ষম হ'বা। গতিকে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাচিং।